তই আকৌ আহিলি যে এই ৰ'ব কথা এটা মনত পৰি গুচি আহিলো কি কথা আচ্ছা ৰ'বচোন মই চাহ খালো নে মানে নহয় মই যে আপোনালোকৰ ঘৰলৈ আহিলো চাহ খাই গলো নে নাই ক'ত চাহ খালি বহিবলৈ ক'লো তোৰ সময় নাই গুচিয়ে গলি দেখো তাকেইতো মই ৰাস্তালৈ গৈহে মনত পৰিছে মই বোলো কিবা এটা পাহৰিলো আচ্ছা এটা কাম কওকচোন আচ্ছা আপুনি ধুনীয়াকৈ গাখীৰ চাহ কাপ কৰি ড্ৰয়িং ৰুমলৈ লৈ আহক মই তাতে বহিছো ধুনীয়াকৈ চাহ কাপ খাই মই গুচি যাম নিজৰ বুলি হ'ব না এতিয়া 9:30 বাজিলে কিন্তু এডালটো বন্ধেই হৈ আছে আপুনি তাৰমানে ইহঁতক ফিটি থাকা আপুনি দূৰৰ পৰা চাই আছিল লাঠিটো দে মই তাৰমানে গাড়ীৰ ভিতৰৰ পৰাই এনজয় কৰি আছিলো আপুনি এনজয় কৰি থাকিব লাগিছিল না আমাক হেল্প কৰিব লাগিছিল আৰে হেল্পটো কৰিব লাগিছিল কিন্তু এই চশমা জোৰৰ কাৰণে কৰিব নোৱাৰো না কেনেবাকে যদি লাঠি চশমাত পৰি যায় চাকৰি ৰিজাইন দি দিয়ক আপুনি হেই সেনেকুৱা নকবি আচ্ছা মই তোৰ লগত আজি এটা এগ্ৰিমেণ্ট কৰিম কিহৰ এগ্ৰিমেণ্ট মোক যদি কোনোবা ৰাস্তাত মাৰপিট কৰে তই মোক হেল্প কৰিব লাগিব